আজি আমি আহি আছোঁ দীপিলা অভিমুখে ধুনীৰ ফালেও যাম অকণমান কিবা কিবি বজাৰো আছিলে আৰু লগতে বাইদেউহঁতৰ ঘৰলৈও আহিছোঁ এনেকৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত আছে মিণ্টু। তো ফাইনেলি আহি বাইদেউহঁতৰ ঘৰ পালোঁ। সোমাই ধুনীয়া ধুনীয়া এইবিলাক ফুলনি দেখা পালোঁ দেই, সেইটো ভাল লাগিছে। ফুলনিৰ লগতে শাকো ৰুইছে, মোটামুটি নিজৰ খাবৰ জোখা হৈছে, হ'লেও ফুলটো মজা লাগিছে। কিন্তু তাৰপাছত দেখিলোঁ ভিনদেউ ধুনীয়াকৈ মাংস বনাই আছে। মাংস দি আজি ভাল খানা এটা হ'ব আৰু ভিনদেউ পূৰা বনাই আছে ধুনীয়া। তাৰপাছত ভাত পানী খাই কামত লাগি দিলোঁ। ট্ৰেক্টৰে মাটি পেলাই থৈছিলে আনি কিনে, এই মাটিবিলাক কাম কৰা মানুহ এটাই মিলাই আছিলে। মই ভাবিলোঁ অলপ ময়ো মাৰি দিওঁ, এনেকৈ লাগি দিলোঁ আৰু অলপ চলপ। তাৰ পৰা বাজিলে 2টা, মই গুৱাহাটী যাব লগা অলপ কাম আছিলে, চ' গুৱাহাটীলৈ ওলাই দিলোঁ। এনেকৈ ঘৰলৈ গ'লোঁ, ঘৰত যাই কাপোৰ চাপোৰ সলাই এনেকৈ গুৱাহাটীলৈ ওলাই দিলোঁ। ফাইনেলি আহি গুৱাহাটী পালোঁ। গুৱাহাটীলৈ আহিছিলোঁ কিবা কিবি কামত, এনেই অলপ ৰৈছোঁ। সেই লগৰ এটা আহি আছে মানে, তাত ৰখি আছোঁ। ৰৈ আৰু কি কৰিম আৰু, ৰাস্তাৰ মানুহ চাই আছোঁ। ৰাস্তাৰ মানুহ মই আছোঁ লাচিত নগৰ। ইয়াতে এখন ফুট অভাৰব্ৰিজ আছে, এইটো লিখা আছে ফুট অভাৰব্ৰিজ, কিন্তু মানুহবিলাক ক'ত পাৰ হৈ আছে এবাৰ চাওক। এইবিলাক আমাৰ মানুহ গুৱাহাটীৰ বহু শিক্ষিত মানুহ, কিন্তু আচলতে চব ক'ত পাৰ হৈ আছে। সেইখন ওচৰতে আছে, সেইপিনে পাৰ হ'ব পাৰে ছেফলি, কিন্তু ইয়াতে গাড়ীবিলাক ৰখাই ৰখাই এনেকৈ পাৰ হৈ আছে। এই মাত্ৰ এই ল'ৰাটো গাত লাগিছিলে। এই আমাৰ গুৱাহাটী, কি ক'ম আৰু, এনেকৈ চলি আছে। তো আমি মিউজিক এটা শুনি যাবলৈ, মোৰ আৰু কাম আছে জোৰ তিনিআলি ফালে যাব লগা, সেইখিনি কৰি গুচি যাম আৰু ঘৰলৈ। জু-ৰোডৰ পৰা এতিয়া মই গৈ আছোঁ চেণ্ট্ৰেল মল, তাতে অলপ শ্বপিং আছে, সেইখিনি কৰি লওঁ। ফাইনেলি আহি পালোঁ চেণ্ট্ৰেল মল, ইয়াত অলপ বজাৰ আছে, সেইখিনি কৰি লওঁ। এয়া ইয়াতে প্ৰজ্ঞানক লগ পালোঁ, চিপাঝাৰৰে ল'ৰা, কিবা গাড়ী গেম খেলি আছে। আৰু কেইবাৰ বা যায়। ডাইৰেক্ট শ্বপিং মলৰ ইউৰিনেলৰ পৰা অলপ ফ্ৰেছ হৈ ল'লোঁ, মুখ হাত ধুই ল'লোঁ। যাম এতিয়া ঘৰলৈ, ভাগৰ লাগিছে বহুত। তো অৱশেষত ঘৰলৈ বুলি ওলাইছোঁ। চাংঘৰ নামটো চাংঘৰ যদিও সঁচাকৈ চাংঘৰ যেনেই ধুনীয়া পৰিৱেশ, ভাল লাগিছে। মই আগতে সোমাইছিলোঁ, ভিডিঅ' বনাব হোৱা নাছিলে, ত' আজি ভিডিঅ' বনাই দিলোঁ, ভাল লাগিছে। আৰু এইটো বস্তু বেছিকৈ ভাল লাগিছে, কাঁহৰ মানে কি এইটো বেছিকৈ ভাল লাগিছে মোৰ। এইখন হৈছে মেনু, তো চিকেন চাওমিন খাই লওঁ। চাওমিনটো হ'লে অলপ চাংঘৰত নজৰ ফুৰালোঁ, এইবিলাক কিবা কিবি দেখা পালোঁ। তো ফাইনেলি আহি গ'ল চিকেন চাওমিন, খাম আমি, আক্ৰমণ কৰিম। 140 টকীয়া চিকেন চাওমিন শেষ কৰি দিলোঁ 2 মিনিট 3 মিনিটত। পেট পূজা হ'ল, এতিয়া
যাওঁ আৰু মোটামুটি। এইখন চাংঘৰখন চাংচাৰিত আছিলে, সেইটো ক'ব পাহৰিছিলোঁ। তো আহি আছোঁ আমি, কুঁৱলী দিছে অলপ চলপ। এতিয়া আহি পালোঁ আমি চিপাঝাৰ। ইয়াৰ পৰা লেফ্ট টাৰ্ণ ল'ব লাগিব ডিপিলা খৈৰাবাৰী ৰোড। আমি ইয়াত লেফ্ট টাৰ্ণ ল'লোঁ, ঘৰৰ পিনে গৈ আছোঁ। দিনটো কষ্টৰ অন্তত আহি পালোঁ। দিনটোৰ কাৰ্যসূচীখিনি ইউটিউবত সাঁচি ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।